নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মিকিয়ন দৰ্শলৈ আজি মই আপোনালোকক দেখাবলৈ পাই সুখী হৈছো যে SBI জুনিয়ৰ এছ'চিয়েট অৰ্থাৎ কাস্টমাৰ সাপোৰ্ট এণ্ড সেলছ পোষ্টত অল ওভাৰ ইণ্ডিয়া 8000ৰ ওপৰত ভেকেন্সি ওলাইছে আৰু তাত এপ্লাই কৰিবলৈ আপুনি 20/1/2018 অৰ্থাৎ 20 জানুৱাৰী 2018 ৰ পৰা 10 ফেব্ৰুৱাৰী 2018 ভিতৰত আপুনি এপ্লাই কৰিব পাৰিব ইয়াৰ ভিতৰত অসমত ওলাইছে 247টা পোষ্ট আৰু এণ্টায়াৰ নৰ্থ ইষ্টত ওলাইছে 460টা পোষ্ট তাৰ পিছত মই আপোনালোকক এলিজিবিলিটি ক্ৰাইটেৰিয়াটো দেখাই দিছো ইয়াত আপোনাৰ মিনিমাম কোৱালিফিকেশন হৈছে আপুনি গ্ৰেজুৱেট হ'ব লাগিব আৰু আপোনাৰ বয়স হ'ব লাগিব 20 ৰ পৰা 28 বছৰৰ ভিতৰত আৰু যদি SC ST আদাৰ OBC PWD তেতিয়াহ'লে তেওঁলোকৰ এজ ৰিলেক্সেশন থাকিব তাৰ পিছত মই দেখাবলৈ বিচাৰিছো আপোনালোকক ফি ষ্ট্ৰাকচাৰ এপ্লিকেশন ফিস হ'ব আপোনাৰ জেনেৰেলৰ কাৰণে 600 আৰু SC ST PWD এক সাৰ্ভিসমেনৰ কাৰণে হ'ব 100 rupees সো ইয়াত দুটা সিলেকশন প্ৰসিডিউৰত দেখিবলৈ পাব দুটা ফেজত আপোনাৰ এক্সাম হ'ব ফাৰ্স্টটো হৈছে প্ৰিলিমিনাৰী এক্সামিনেশন সেকেন্ডটো হৈছে আপোনাৰ মেইন এক্সামিনেশন তাৰ পিছত মই আপোনাক দেখাব বিচাৰিছো প্ৰি এক্সামিনেশন ট্ৰেইনিং অৰ্থাৎ SBI ফালৰ পৰা প্ৰি এক্সামিনেশন ট্ৰেইনিং কিছুমান এৰেঞ্জ কৰিব আৰু সুখবৰ যে অসমৰ তিনিখন ঠাইত ডিব্ৰুগড় গুৱাহাটী আৰু শিলচৰত এই প্ৰি এক্সামিনেশন ট্ৰেইনিং সেন্টাৰ দিয়া হ'ব সো মই এতিয়া আপোনালোকক কেনেকৈ এপ্লাই কৰিব দেখাই দিছো আপোনালোকে গুগলত গৈ SBI careers বুলি সাৰ্চ কৰিলে যেটো ফাৰ্স্ট লিংক আহিব www.sbi.co.in careers তাত ক্লিক কৰক নেক্সট পেজখনত আপোনালোকে তলৰ পিনে যাই থাকক তলৰ পিনে গলে আপোনালোকে জয়েন SBI বুলি এটা অপচন পাব তাত ক্লিক কৰক তাত ক্লিক কৰিলে জুনিয়ৰ এছ'চিয়েট বুলি এটা অপচন আহিব আৰু তাত তলৰ পিনে নো মোৰ এণ্ড এপ্লাই নাও বুলি আহিব এপ্লাই নাও ক্লিক কৰক আৰু তাত ক্লিক কৰিলে কাৰেন্ট ওপেনিংছ ৰিক্ৰুটমেন্ট অফ জুনিয়ৰ এছ'চিয়েট কাস্টমাৰ সাপোৰ্ট and sales in state of Indian তাত ক্লিক কৰিলে ডাউনলোড এডভাৰটাইজমেন্ট এপ্লাই নাও ক্লিক কৰি আপোনালোকে এই লিংকটো পাই যাব গতিকে যদিহে আপোনালোকে মোৰ এই ভিডিওটো ভাল পাইছে তেতিয়াহ'লে প্লিজ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰক কিয়নো মই এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ লৈ আহি আছো আপোনালোকৰ মাজলৈ গতিকে আজিলৈ ধন্যবাদ